নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ কেইটামান সাঁথৰৰ উত্তৰ লৈ আহিছোঁ। যদি আপোনালোকে উত্তৰবোৰ জানে কমেণ্ট কৰি জনাব। এখন ঘৰৰ 8জনী বাই ভনী, এজনীৰহে কেৱল সন্তান আছে, সেইজনীৰ নাম কি ক'ব পাৰিবানে? যদি উত্তৰটো জানা কমেণ্ট কৰাচোন। হয়, পৃথিৱী। আমাৰ 8টা গ্ৰহৰ একমাত্ৰ পৃথিৱীতে কেৱল মানুহ থাকে। এনেকুৱা এটা শব্দ কোৱা যিটো ওলোটাকৈ লিখিলেও একেটা শব্দকে পাব পাৰি। আপোনালোকে ভাবি পিনি ক'ব পাৰিবনে উত্তৰটো কি? হয়, উত্তৰটো হৈছে নিগনি। নিগনি ওলোটাকৈ লিখিলেও আমি নিগনি পাব পাৰোঁ। কি গাঁও যিমান পুৰণি হ'লেও সদায় নতুনেই হৈ থাকে? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যি গাঁও সদায় নতুনেই হৈ থাকে? হয়, উত্তৰটো হৈছে নগাঁও। ন মানে নতুন আৰু গাঁও মানে গাঁও, অৰ্থাৎ নতুন গাঁও। বগৰীৰ মাজত কি থাকে? বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যদি কমেণ্ট কৰকচোন। বগৰীৰ মাজত কি থাকে? হয়, ঠিকেই ভাবিছে, বগৰীৰ মাজত গ থাকে, অৰ্থাৎ বগৰী। বহী ঘৰৰ ভিজা কথা, সেইখন নহ'লে ডাঙৰ লেঠা। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? হয়, উত্তৰটো হৈছে জিভা। হাত হ'ল 3খন, মূৰটো হ'ল টপা। গৰমৰ দিনত থাকে ঘূৰি, ঠাণ্ডাৰ দিনত থাকে পৰি। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? হয়, উত্তৰটো হৈছে চিলিং ফেন। যেতিয়া ৰামৰ বয়স 10 বছৰ আছিল, যদুৰ বয়স আছিল 5 বছৰ। এতিয়া ৰামৰ বয়স 20 বছৰ হ'লে যদুৰ বয়স কিমান হ'ব? বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি পিনি উত্তৰটো কমেণ্ট কৰকচোন। হয়, উত্তৰটো হ'ল 15 বছৰ। আপোনালোকে বাৰু ঠিকেই ভাবিছিলনে? কাণত ধৰি নাকত বহে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে চশমা। শৰীৰৰ পৰা কি বাদ দিলে শৰীৰ থাকিব? বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে শৰীৰৰ পৰা কি বাদ দিলে শৰীৰ পোৱা যাব? হয়, ৰ। শৰীৰৰ পৰা ৰ বাদ দিলে শৰীৰ পোৱা যাব। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। শাৰী শাৰী গুটি, জোঙা জোঙা পাত, এইটোনো কি বস্তু কোৱাচোন ভাই? আপোনালোকে উত্তৰটো ক'ব পাৰিব নেকি? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে গোমধান। গোমধানৰ শাৰী শাৰী গুটি আৰু জোঙা জোঙা পাত। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।